যদি আসল সেইটো ৰাইজে স্বীকৃতি দিব আপুনি নিজে যে আসল বুলি কৈছে মানে সেইটো সন্দেহ আছে আপোনাক যে মানুহে বিশ্বাস নকৰে আপুনি যে নকল সেই কথাটো আসলতে ৰাইজে গম পাইছে সেই কাৰণে আপুনি আসল অনুৰাগী বুলি নিজে কৈ ফুৰিবলগীয়া হৈছে আৰু আপোনালোকে দেখিছে জুবিনদাৰ মৃত্যুৰ পাছত সমগ্ৰ অসমৰ ৰাইজে একগোট হৈ জুবিনদাৰ ন্যায় বিচাৰিছে আৰু সেই যি ন্যায়ৰ কাৰণে সংগ্ৰাম চলিছে #justice4Jubin Garg সেই শব্দটোতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম হৈ গৈছে আৰু এতিয়া তেওঁলোকে ৰাজপথলৈ যাব আৰু তেওঁলোকে ৰাজপথলৈ যোৱাৰ আগত যিখন বেনাৰ বনাইছে সেই বেনাৰখনত জুবিনদাৰ আপোনাৰ ফটোখন ছপাবৰ কাৰণে তেওঁলোকৰ বেনাৰ স্থান নাই তাত মোদী আৰু আপোনাৰ জেপি নাড্ডা তাৰ পাছত এটা সাইডত হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ দিলীপ শইকীয়া জুবিনদাৰ ন্যায় বিচাৰিব জুবিনদাৰ ফটোকপিয়ে নাই সেই কথাটো কি আচলতে তেওঁলোক যে নকল নিজে নিজে প্ৰমাণ দি দিলে তাৰ পাছত এতিয়া ক'বলৈ আহে আজি এমাহ ধৰি যিসকলে জুবিনদাৰ ন্যায় বিচাৰিছো এই ন্যায় বিচৰা লোকসকল নকল আসল বিলাক বোলে বিজেপি লাজ নালাগে আপোনালোকৰ আসলৰ ৰূপটো ইতিমধ্যে ওলাই গৈছে হিমন্ত বিশ্ব শৰ্মা আপুনি নিজকে যে আসল জুবিন অনুৰাগী বুলি যে কৈছে তেনেহলে কেনেকে আপুনি জুবিনদাৰ মৃত্যুৰ পিছদিনাখনৰ পৰা পূজা মণ্ডপত সেলফি উঠিছিলে হাঁহি ধেমালি কৰি আপুনি তাৰ পাছত মিঠাতেল ফ্ৰীকে দিয়া আলু দাইল ফ্ৰীকে দিয়া কথাবিলাক কেলে কৈ আছিলে হিন্দু মুছলমানৰ কথাবিলাক যে আৰম্ভ কৰিছিলে জুবিনদাৰ মৃত্যুৰ এসপ্তাহ নহওঁতে যে মুছলমানৰ জনসংখ্যা বাঢ়িছে আপোনাৰ যেতিয়া অসমীয়া জাতিয়ে জুবিনদাক ন্যায় দিয়ক বুলি কৈছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ জনসংখ্যা বাঢ়িছে বুলি আপোনাৰ প্ৰচাৰ চলাইছিলে